দি পেলাই যে আমি কেনেকে নিচা মুক্ত সমাজ এখন কৰিব পাৰোঁ তেখেতৰ নাম বিদায় লৈছে তেখেতক বহুত বহুত ধন্যবাদ বহুত ব্যস্ততাৰ মাজতো তিনিচুকীয়া জিলা সমিতিৰ সাধাৰণ সম্পাদক অজয় দলে ডাঙৰীয়া ড্ৰাগছ খাই যেতিয়া চলাই যাব এইখন পথ দুৰ্ঘটনাত সেই মানুহজন ব্যক্তিজন মৃত্যু হ'ব। যদি ডাঙৰ অট্টালিকা ঘৰ বনালে এখন ঘৰত কেতিয়াও শান্তি নাথাকিব। মানুহ কোনটো মানুহক দুখীয়া বুলি अभी रिसेंटली सोबर हुआ है 10 इयर्स का सोबर में बैठने के लिए ये क्लीन बैठने के लिए तो 7 বছৰ যিসকল ইয়াৰ পৰা একেবাৰে সুস্থ হৈ ওলাই গৈছে বহুত ভাল লাগিলে ইমান ডিচিপ্লিন মেইনটেনেঞ্চ তাত ইমান ধুনীয়াকৈ তাত প্ৰগ্ৰামবিলাক বাছি ঘাট ক'ৰ মানুহবিলাক আহিছিলে মই তাতো গ'লো আজি আমাৰ ইউথবিলাকক এইটো অভিযান ৰিকুৱেষ্ট কৰিম আৰু শক্তিশালী সমাজ আমি সুস্থ এখন দেশ আমি হ'বলৈ যদি হয় আমি সকলোৱে মানসিকভাৱে সকলো দিশত আমি শক্তিশালী হ'ব লাগিব। গতিকে সকলো ধৰণৰ সমস্যাৰ সৃষ্টি কৰে। এডিকশ্যনৰ ফলত আমাৰ ডমেষ্টিক ভায়োলেন্স হয়, এডিকশ্যনৰ ফলত আমাৰ স্বাস্থ্য বিঘ্নিত হয়, এডিকশ্যনৰ ফলত আমাৰ যিটো যুৱ শৃংখল আজিৰ তাৰিখৰ আটাইতকৈ ডাঙৰ যদি ঘূৰাই আনিব বিচাৰোঁ তেতিয়াহ'লে এই যিটো এডিকশ্যন হৈছে এই এডিকশ্যনক আমি ডি এডিকশ্যন কৰিবই লাগিব। নহ'লে আমাৰ যিটো আহিবলগীয়া প্ৰজন্মৰ যিটো ভৱিষ্যত এই ভৱিষ্যতৰ অন্ধকাৰ আমি এতিয়া দেখি পাইছোঁ। যদি আমি এডিকশ্যন হওঁ তেতিয়াহ'লে আমাৰ ঘৰখনত কেতিয়াও শান্তি নাথাকে। আমি এটা কথা কৈ থাকোঁ যে আমি ট্ৰাইবেল সমাজত যিহেতু বসবাস কৰোঁ, মই যিহেতু ট্ৰাইবেল ল'ৰা, মিচিং ল'ৰা, আমাৰ জন্ম হৈ যেতিয়া আমাৰ নিয়ম কৰে তেতিয়াহ'লে আমি আপঙেদি নিয়মটো কৰোঁ।